হাজৰিকা ফাৰ্মিঙৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ চৰিয়ালি এখন হোমিঅ' ক্লিনিকলৈ। আৰু এই এখন হোমিঅ' ক্লিনিক হয় শৰ্মা। ইয়াত বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয়। আৰু এইখন চব আপোনাৰ এইটো অপজিটত আপোনাৰ চাৰিআলি আপোনাৰ অপজিটত আপোনাৰ আই ক্লিনিক আছে। আই ক্লিনিকৰ অপজিটত শৰ্মা হোমিঅ' বুলি আছে। আৰু আজি আহিলোঁ আমি ইয়াত বহু পুৰণি ৰোগৰ চিকিৎসা কৰা হয়। যেনে আপোনাৰ থাইৰয়ডৰ লগতে কলাইটিছ ৰোগ, জণ্ডিছ, প্ৰেছাৰ, চুগাৰ আৰু বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয়। আৰু খুব ভাল বুলি কৈছে। বহুত দূৰৰ পৰা মানুহ আহিছে। গুৱাহাটী, আপোনাৰ যোৰহাট, ডিব্ৰুগড়ৰ পৰা ট্ৰিটমেণ্ট কৰিব আহিছে। সেয়েহে ইয়ালৈ ময়ো এটা ৰোগত ভুগি আছোঁ, কলাইটিছ ৰোগত। সেইটো কাৰণে মই আজি বাইদেউৰ ওচৰত দেখাম বুলি আহিলোঁ। সেই বাইদেউৰ ওচৰত আহি ৱেইট কৰি আছোঁ সোমাবলৈ। চাওঁচোন কি হয়, আজি বাইদেৱে কি ট্ৰিটমেণ্ট কৰে। মই বিশেষকৈ চেন্নাইত ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু সুফল পোৱা নাই। সেইটো কাৰণে আজি বহুতৰ মুখত শুনি আছিলোঁ বাইদেউৰ ওচৰত হোমিঅ' ট্ৰিটমেণ্টৰ বিষয়ে। সেইটো কাৰণে বাইদেউৰ ওচৰত আজি আহিলোঁ। চাওঁ বাইদেৱে আজি কি কয়, কিনো দৰৱ দিয়ে, তাকে দেখাবলৈ আহিলোঁ। আৰু মোৰ ভিতৰত যদি কোনোবাই নতুনকৈ চাই আছে, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে আহিব ইয়াত, যদি কাৰোবাৰ অসুখ আছে, কিবা বহু পুৰণি দিনৰ, দেখাব পাৰে। ইয়াৰ বাইদেউৰ ওচৰত সোমাব লৈছোঁ। চাওক আপোনালোকে ভিডিঅ'টো।